শিক্ষক দিৱসৰ দিনাই আমি গৈ উপস্থিত হৈছিলোঁগৈ এজন বিশেষ ব্যক্তিৰ ঘৰত। বৰ্তমান ৰেডিঅ'টোকে সংগী কৰি লোৱা এই বিশেষ ব্যক্তিজন হ'ল ঘিলামৰা অঞ্চলৰ কান্তখনিকৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক মানচাও তিলকচন্দ্ৰ চেতিয়াদেৱ। 1938 চনত জন্মগ্ৰহণ কৰা চেতিয়াদেৱ এজন প্ৰখৰ স্মৃতিশক্তিসম্পন্ন ব্যক্তি। ঘিলামৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি 1965 চনত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। অৱশ্যে স্নাতক ডিগ্ৰী লাভ কৰাৰ পূৰ্বেই 1964 চনত লখিমপুৰ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। যি সময়ত গ্ৰামাঞ্চলত নাৰী শিক্ষাক অগ্ৰাধিকাৰ দিয়াটো সমোলঞ্চে নাছিল, ঠিক তেনে সময়তে সকলো প্ৰত্যাহ্বান নেওচি ঘিলামৰাৰ দৰে পিছপৰা অঞ্চলত এখন বিদ্যালয় স্থাপন কৰি নাৰী শিক্ষাক বিশেষ ভূমিকা দিছিল। তেওঁ যে কেৱল শিক্ষকতাৰ লগতেই জড়িত আছিল এনে নহয়, ৰাজনীতি, সমাজসেৱক, সাহিত্য, সংস্কৃতি ইত্যাদি সকলোবোৰ ক্ষেত্ৰতে তেওঁ আগৰণুৱা। এই ক্ষেত্ৰত তেওঁ পৰিবাৰ আইমণি চেতিয়াও আছিল এগৰাকী বিশেষ সহযোগী। ঘিলামৰা অঞ্চলৰ নাৰীসকলক সবল নেতৃত্ব তথা গুৰুদায়িত্ব পালন কৰি নাৰীসকলৰ মূল কণ্ঠস্বৰ হিচাপে সমাজত পৰিচয় আছে। মানচাও তিলকচন্দ্ৰ চেতিয়াদেৱে সমাজ জীৱনলৈ আগবঢ়োৱা তেওঁৰ বিশেষ অৱদানসমূহৰ বিষয়ে আলোকপাত কৰিলে আমি দেখা পাম। নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই 1958 চনত ঘিলামৰা অঞ্চলৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হিচাপে ছাত্ৰ ৰাজনীতিত প্ৰৱেশ কৰে। 1979-80 চনত গণসংগ্ৰাম পৰিষদৰ ঘিলামৰা আঞ্চলিকৰ সভাপতি হিচাপে দায়িত্ব পালন কৰে। 1976 চনত কান্তখনিকৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰি 29 ফেব্ৰুৱাৰী 2000 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। পিছৰ পৰ্যায়ত অসম গণ পৰিষদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ বিশেষ দায়িত্ব পালন কৰে। বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টিৰ হৈ সমাজ সেৱা আগবঢ়াই আছে।